তিনি বছৰ ধৰি বন্ধ হৈ আছে মানকাছাৰৰ ভাৰত বাংলাদেশ সীমান্তৰ চাহাপাৰাস্থিত আন্তঃৰাষ্ট্ৰীয় গেটেৰে বৈধ পাৰপত্ৰৰ যোগেদি বাংলাদেশলৈ যাতায়াত। ভীষণ অসুবিধাৰ সন্মুখীন আন্তঃৰাষ্ট্ৰীয় এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ী বাংলাদেশত অধ্যয়নৰত শিক্ষাৰ্থী। মানকাছাৰ ভাৰত বাংলাদেশ সীমান্তৰ চাহাপাৰা আন্তঃৰাষ্ট্ৰীয় গেটেৰে কৰোনাৰ বাবে ভাৰত আৰু বাংলাদেশলৈ বৈধ পাৰপত্ৰেৰে যাতায়াত বন্ধ হৈ আছে। কিন্তু কৰোনাৰ ভয়াৱহতাৰ বাবে 2 বছৰ ধৰি দেশৰ অন্যান্য আন্তঃৰাষ্ট্ৰীয় গেটসমূহৰ লগতে মানকাছাৰ আৰু চাহাপাৰা আন্তঃৰাষ্ট্ৰীয় গেটেৰে বাংলাদেশলৈ সামগ্ৰীৰ আমদানি ৰপ্তানি তথা বৈধ পাৰপত্ৰেৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল। অসুবিধা মানে ঢেৰ অসুবিধা হৈ আছে। যোৱা কৰোনা কালৰ সময়ত বন্ধ হৈছে, তেতিয়াৰ পৰা আজিলৈকে এতিয়া মানে বন্ধ হৈয়ে আছে। যদি আমাৰ এই মানকাছাৰ এলচি পৰ্টৰ আণ্ডাৰত যোনটো ইমিগ্ৰেশ্যন চেণ্টাৰ আছে, ইমিগ্ৰেশ্যন চেণ্টাৰটো যদি খুলি দিয়া হয়, অন্ততঃ আমাৰ এক্সপৰ্ট ইম্পৰ্টৰ পৰা আৰম্ভ কৰি আমাৰ অসমৰ বহুত ষ্টুডেণ্ট আছে, যোনবোৰ ষ্টুডেণ্ট এইফালেদি অহা যোৱা কৰে। এইটো বন্ধ হৈ থকাৰ কাৰণে আমি ইয়াৰ পৰা যদি আমি ঢাকাত যাব লগা হয়, তেন্তে মোটামুটি 6 ঘণ্টাৰ ভিতৰত আমি ঢাকাত গৈ পাওঁ। কিন্তু এইফালেদি বন্ধ হৈ থকাৰ কাৰণে আজি কি কয় এইটো আগৰতলা হৈ যাব লাগে। আগৰতলা ইয়াৰ পৰা গুৱাহাটী একদিন, গুৱাহাটীৰ পৰা আগৰতলা একদিন, আকৌ আগৰতলাৰ পৰা ঢাকা একদিন। 6 ঘণ্টাৰ জেগাত 3 দিন অতিবাহিত হৈ আছে। এইটো মেণ্টেলি হেৰাছমেণ্টো হয়, ফিজিকেল হেৰাছমেণ্টো হয়, প্লাছ ফাইনেন্সিয়েলিও আমি প্ৰব্লেমত পৰি আছোঁ। যাৰ কাৰণে যদি বেলেগ এলচি পৰ্টৰ নিচিনা ইমিগ্ৰেশ্যন চেণ্টাৰৰ নিচিনা আমাৰ মানকাছাৰ পৰ্টটো যদি খুলি দিয়ে, মানকাছাৰ ইমিগ্ৰেশ্যন চেকপৰ্ট যদি খুলি দিয়ে, আমাৰ খুবেই ভাল হয়। সেইকাৰণে আমি অনুৰোধ কৰোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যিমান সোনকালে হয় মানকাছাৰ ইমিগ্ৰেশ্যন চেণ্টাৰটো খুলি দিলে ভাল। যোৱা কৰোনাৰ কালৰ সময়ৰ পৰাই মানকাছাৰৰ ইমিগ্ৰেশ্যন গেটটো বন্ধ হৈ আছে, যাৰ বাবে অকল মোৰেই নহয়, আমাৰ এই জিলাৰ তথা আমাৰ লোৱাৰ অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীয়ে বাংলাদেশত পঢ়া শুনা কৰি আছে। তেখেতসকলে এইফালেদি অতি সহজেই কম খৰচত অহা যোৱা কৰিব পাৰিছে, সময়ো কম লাগিছিল। কিন্তু এই গেটটো বন্ধ কৰাৰ পিছৰে পৰা কলিকতা নহ'লে আমাৰ ত্ৰিপুৰা হৈ যাব লগা হৈছে, যাৰ বাবে বহুত সময়ো লগা হৈছে, খৰচো কৰিব লগা হৈছে। এইখিনি আমাৰ বহুত গাৰ্জেনৰ অসুবিধা হৈছে। আমি বহুতেই কথা পাতিছিলোঁ, আলোচনা কৰিছিলোঁ, জিলা প্ৰশাসনকো আমি অৱগত কৰিছিলোঁ, কিন্তু আজিলৈকে এইটো আমাৰ গেটটো খোলা হোৱা নাই। এই পৰ্টটো ইমিগ্ৰেশ্যন নোখোলাৰ কাৰণে আমাৰ যিটো অসুবিধা হৈ আছে, আমি অহা যোৱা কৰিব নোৱাৰোঁ। আমাৰ বিজনেছৰো বহুত হেম্পাৰ হৈ আছে। আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰক জনাব বিচাৰিছোঁ যে আমাক যেন এইটো সোনকালে খুলি দিয়ে, আমাৰ বিজনেছৰ যাতে সুবিধা হয়, আমি অহা যোৱা কৰিব পাৰোঁ বা সিহঁতে আহিব পাৰে, তেতিয়াহে আমাৰ বিজনেছটো ভাল হ'ব। মানকাছাৰৰ পৰা এফ আহমেদৰ প্ৰতিবেদন, নাৰদ লাইভ।